वेलकम बैक टू अनदर वीडियो मानव से क्या लाइव ब्लॉग सो इनटी वीडियो ले আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু গাইস এই ভিডিওটো আপোনালোকে সকলোৱে হেকলকে চাব ভিডিওটো মোৰ ইন্ট্ৰোটো দিছে মোৰ ভাগিনজনীয়ে যেতিয়া গুৱাহাটীলৈ আহিছিলে তো ভিডিওটো মই এতিয়া আৰম্ভ কৰি দিছোঁ আপোনালোকে যিসকলে নতুন নতুন চেনেলত মোৰ জইন হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আমাৰ সন্ধিয়াৰ অতিথি এইয়া চাওক কেইটামান হেৰি লাগি আছিলে মধুৰি লাগি আছিলে আমাৰ বাৰীতে আছে বাৰু তাৰে দুটামান দিলোঁ খুব ফূৰ্তিমতে খালে আৰু এখেত প্ৰায়ে আহে মানে আহি পিনে কেতিয়াবা বিস্কুট খায় কৈছোঁ নহয় মোৰ মনটো অকণমান মানে ভাল লাগি যায় কিন্তু ভয়ো লাগে কিবা অপকাৰ কৰে নেকি আকৌ চাব দেই এইয়া কাৰবাৰ দেখিলে সন্ধিয়া হ'লেই প্ৰায় দুদিনৰ এদিনৰ মূৰে মূৰে নহয় এই বান্দৰটো আহেই আৰু যিহেতু চিৰিয়াখানাখনৰ ওচৰত গতিকে দুই এটাক খুৱাব পাৰি কিন্তু গোটেইবিলাকক খোৱালে আকৌ ঘৰ ল'ব নহয় আৰু তাতে শাওণ মাহত মানে আপোনালোকৰ বহুতে গোটেই মাহটো নিৰামিষ পালন কৰে কিন্তু আমাৰহে কৰা নহয় যিহেতু আলহী দুলহী দুই এজন থাকেই সোমবাৰ দিনাখন অকণমান হেৰি কৰি মানি কৰি চলোঁ তাকে আজি ভাবিলোঁ পায়স অকণমানকৈ বনাওঁ পায়স আৰু সকলোৱে জানেই বনাবলৈ মই এনেই অকণমান ঘৰতে খাবলৈ বুলি বনাওঁ অকণমান ভোগো দিম তাকে আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিম প্লিজ শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে বাৰু এনেকৈ বনাইনে তো পায়সটো সকলোৰে প্ৰিয় তো বলক মই এতিয়া সেই পায়সখিনি বনাবলৈ কি কি উপকৰণ লৈছোঁ আপোনালোকক দেখাই থাকোঁ ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে মই ইয়াতে ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ কাজু আছে কিচমিচ শেষ হৈ গ'ল এইকেইদিন আলহীও আছিলে আৰু কাজুকেইটা এনেকৈ ভাঙি লৈছোঁ আমুল তাজা ল'ম চেনি অকণমান আছে আৰু এয়া হ'ল চাউল জহা চাউল কেইটামান তিয়াই লৈছোঁ তাকে অকণমান একেবাৰে অতি সাধাৰণকৈ মই বনাওঁ সন্ধিয়া কেতিয়াবা খায়ো ভাল লাগে আৰু লুচিৰ লগতো ভাল লাগে মিঠাকৈ আপোনালোকে খায়নে বাৰু লুচিৰ লগত পায়স পেনখন বহাই লৈছোঁ পেন নহয় এটা চচপেন হয় এইটো বেছি ডাঙৰ নহয় যিহেতু আমি তিনিজনেই খাম সেইকাৰণে এতিয়া বহাই লৈছোঁ গেছটো জ্বলাই লওঁ কৃষ্ণ গাখীৰকণ দি লৈছোঁ দেই আপোনালোকে নিজৰ নিজৰ আন্দাজমতে যোনে যেনেকৈ দি ভাল পায় কণ্ডেন্স মিল্ক দিও মই মাজে মাজে বনাওঁ কিন্তু এতিয়া বৰ্তমান যিহেতু ঘৰত যি আছে সেয়া দিয়ে বনাই লৈছোঁ অকণমান গাখীৰ থৈ দিম পাছত যদি ডাঠ হৈ যায় মিলাই দিব লাগিব নহয় গাখীৰকণ অকণমান ফুটিব লওঁতে আন্দাজমতে মই চেনিকণ দি লওঁ আমাৰ মানে পাকঘৰটো ইমান গৰম হৈ আছে চাওক এইকণ বনাওঁতে মোৰ ঘামি মানে অৱস্থা কেনেকুৱা হৈ গৈছে এই মানে এইকেইটা দিন মানে পাকঘৰত সোমাই থকা এটা সংসাৰৰ মানে চবতকৈ ডাঙৰ কাম যেনেই লাগে বাৰু যি কি হওক মই এতিয়া পায়সখিনি কৰি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পায়স বুলি ক'লে বেটাৰ খুব ভাল পাই খায় সেইকাৰণে সি মানে খুব এক্সাইটেড হৈ আছে কেতিয়া হ'ব মা মানে পাকঘৰলৈ মাজে মাজে আহিয়ে থাকে আৰু গাখীৰখিনি উতল আহিলে এতিয়া চাউলকণ দি দিওঁ কৃষ্ণ এইকণ এনেকৈ কৰি লৰাই লৈছোঁ আগতে মই চাউলকণ তিয়াই থৈছোঁতো সেইকাৰণে বেছি দেৰি নালাগে হৈয়ে যাব আৰু পায়সৰ চেণ্টৰ কাৰণে বহুতে কপোৰ দিয়ে মই নিদিওঁ এই কেইটামান এয়া এই নাচি দুটামান গুচাই লৈছোঁ আৰু এটা কথা আকৌ কিবা এটা গেছত যদি বহায় বিশেষকৈ মানে ধৰক যদি পায়স বা গাখীৰ একেবাৰে ওচৰৰ পৰা আঁতৰি যাব নোৱাৰি কম চিমত যদিও আছে কম চিমত থাকিলেও মানে উতলি পৰি যোৱাৰ মানে চান্স বেছি থাকে কাৰণে আমি মানে যিমান পাৰোঁ গেছটো ওচৰতে থাকিব লগা হয় এয়া হেৰিকণ এটা এনেকৈ কৰি গোন্ধৰ কাৰণে দি দিছোঁ সোৱাদৰ কাৰণে অকণমান বাটাৰ দি দিম এইফালে উতল আহিছে ইয়াত অকণ বাটাৰ দি দিলোঁ এতিয়া ড্ৰাই ফ্ৰুটছকেইটা ইয়াতে এনেকৈ দি দিম অপশ্যনেল হয় আপোনালোকে নিজে দিলেও দিব পাৰে যদি ঘৰত থাকে তো অলৰেডি হৈ গৈছে অকণমান গৰম গাখীৰ আছে দি পিনে এইখিনি অলপ কৰি দিম কাৰণ গাখীৰটো কমি আহিছে তাৰপিছত ৰেডি হৈ গ'ল আৰু খাব পাৰিম অকণমান ঠাণ্ডা হোৱাৰ পিছত মুন পায়সটো কেনেকুৱা লাগিছে তোমাৰ মিঠাটো কালি অকণমান কম হৈছিলে এতিয়া ঠিক আছে ৰাতিতকৈ এতিয়া ভাল লাগিছে নে ৰাতি যিটো মিঠাটো দিছিলোঁ সেইটো বেছি ভাল হৈছিলে এতিয়াও ভাল আছে তুমিতো পায়স খাই ভাল পোৱা যোৱাকালি ৰাতি বহুত দেৰি হৈ গ'ল তাৰপাছত পায়সখিনি বনোৱাৰ পাছতে আৰু মোৰ ভিডিঅ' কৰিব মন নগ'ল এতিয়া ৰাতিপুৱালৈ এটা ভিডিঅ' এটা কৰিলোঁ আৰু চাওক কেনেকুৱা হৈছে ধুনীয়াকৈ সজালোঁ পায়সখিনি হৈ গৈছে ওপৰত মই ড্ৰাই ফ্ৰুটছ দি আকৌ অলপ সজাই দিছোঁ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আৰু একেবাৰে চিম্পল পায়সৰ ৰেচিপি সকলোৱে জানেই
তো আহিলোঁ আজি, আকৌ লগ পাম এটা আপোনালোকৰ আগত নতুন ভিডিঅ'। তেতিয়ালৈ ভালে ভালে থাকিব, বাই বাই।